হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া চীনত বহুত হাহাকাৰৰ অৱস্থা, কিনো চীনত এতিয়া কৰোণা ভাইৰাছে লৈ আছে মানুহৰ প্ৰাণ। এই কৰোণা ভাইৰাছটো কেনেকুৱা আৰু ক'ৰ পৰা আহিল সকলো গম পাব এই ভিডিঅ'টোত। আপুনি ভিডিঅ'টো সম্পূৰ্ণলৈ চাব শেষলৈকে। বেছ বলক। ইণ্টাৰনেশ্যনেল মিডিয়াই প্ৰকাশ কৰা মতে 2019 চনৰ ডিচেম্বৰ মাহত চীনৰ উহাং চহৰত বিক্ৰী হোৱা মাংসৰ ভিতৰত এইবিলাক বীজাণু আছিল আৰু সেই মাংসবিলাক মানুহে খোৱাৰ ফলত সেই মাংসৰ পৰা বীজাণুবিলাক মানুহৰ শৰীৰলৈ বিয়পিছিল। তাৰ পৰা এই ভয়াৱহ ৰূপটো ধাৰণ কৰিছে। খবৰ এইটো হৈছে যে এতিয়ালৈকে কোনো এণ্টিবায়'টিক নাই যে যিটোৰ দ্বাৰা কৰোণা ভাইৰাছক ৰোধ কৰিব বা আক্ৰমণৰ পৰা বিৰত ৰাখিব মানুহসকলক। এতিয়ালৈকে চীনত প্ৰায় 45জনতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু 1100জনতকৈ অধিক মানুহ আক্ৰান্ত হোৱা বুলি গম পোৱা গৈছে। থাইলেণ্ড, ছিংগাপুৰ, টাইৱান, জাপান, চাউথ কোৰিয়া, ইংলেণ্ড, আমেৰিকা আৰু চৌদি আৰৱ আদি দেশবোৰত এই কৰোণা ভাইৰাছৰ আক্ৰান্ত হোৱা ব্যক্তিৰ সন্দেহ পোৱা গৈছে। চীনত থকা ভাৰতীয়সকলৰ ওপৰত ইয়াৰ কিমান প্ৰভাৱ পৰিছে? চীনৰ উহাং চহৰত এতিয়া ভাৰতৰ 25জন ছাত্ৰ আবদ্ধ হৈ আছে আৰু এই 25জনৰ ভিতৰত 20জনে হৈছে কেৰেলাৰ। আৰু ভাৰত চৰকাৰৰ তথ্য মতে প্ৰায় 700তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে উহাং চহৰ আৰু চীনৰ অন্যান্য চহৰত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। কৰোণা ভাইৰাছক ৰোধ কৰিবৰ কাৰণে চীনা চৰকাৰে যাতায়াত ব্যৱস্থা যেনে এয়াৰপৰ্ট আৰু ৰেলৱে ষ্টেচনত যাত্ৰীসকলক বিশেষ স্কেনাৰৰ দ্বাৰা স্কেনিং কৰি পীড়িত ৰোগীসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। তো ফ্ৰেণ্ডছ, লাষ্ট পইণ্টটো হৈছে যে আপুনি কেনেকৈ গম পাব যে কৰোণা ভাইৰাছে আক্ৰমণ কৰিছে বা কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে নেকি আপুনি? কৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে আপোনাৰ চৰ্দি জ্বৰ হোৱা পৰিলক্ষিত হ'ব, উশাহ নিশাহত আপোনাৰ প্ৰব্লেম হ'ব বহুতো, আৰু ইয়াৰ পাছতো আপুনি বহুতো মূৰৰ বিষ অনুভৱ কৰিব। তবে আপুনি যদি এইবিলাক লক্ষণৰ চিকাৰ হৈছে তেতিয়াহ'লে আপুনি খন্তেকীয়াকৈ আপুনি চিকিৎসাধীন হ'ব লাগিব, কিয়নো এইটো কৰোণা ভাইৰাছটো বহুতো ভয়াৱহ ডেঞ্জাৰাছ ভাইৰাছ হয়, কিয়নো ইয়াক এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বহুতো সোনকালে বিয়পিব পাৰে। লাষ্ট পইণ্টটো হৈছে যে আপুনি কৰোণা ভাইৰাছৰ পৰা কেনেকৈ দূৰত থাকিব যাতে আপোনাক কৰোণা ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে। ইয়াৰ কাৰণে আপুনি কি ব্যৱস্থা ল'ব লাগিব, আপুনি কি কাম কৰিব লাগিব? পইণ্টটো হৈছে যে আপুনি য'ত বেছি মানুহ আছে, ঠিক আছে, য'ত বেছি ভিৰ আছে, ভিৰ জেগাত আপুনি কমকৈ থাকিব, কিয়নো কৰোণা ভাইৰাছে প্ৰথমে আপোনাৰ মানুহৰ হাঁচি বা কাহ আৰু শাৰীৰিক সম্পৰ্কৰ দ্বাৰাই এইবিলাক বিয়পে, ঠিক আছে। তবে ছেকেণ্ড পইণ্টটো হৈছে আপুনি মাস্ক ইউজ কৰিব, ঠিক আছে। আপুনি নাকত আৰু মুখত কিবা মাস্ক জাতীয় বস্তু কাপোৰ কিবা লৈ ল'ব। পইণ্টটো হৈছে আপুনি য'ত বাহিৰত ক'ৰবাত ফুৰিব গ'লে বা কিবা কাম কৰি থাকোঁতে নেক্সট আপুনি যেতিয়া ঘৰত আহিব, ঘৰত অহাৰ লগে হাত মুখ ধুই ভৰি হাত ধুই আপুনি কিবা খাদ্য খাব লগা হ'লে খাদ্যবিলাক খাব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো এইখিনিলৈকে। আপুনি যদি কিবা জানিব পাৰিছে, বুজিব পাৰিছে, ঠিক আছে, তেতিয়াহ'লে আপুনি লাইক কৰিব ভিডিঅ'টো, আৰু কিবা জানিব বিচাৰে যদি কৰোণা ভাইৰাছৰ বিষয়ে তেতিয়াহ'লে কমেণ্ট বক্সত জনাই দিব। আৰু আপুনি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডৰ লগত, আপোনাৰ ফেমিলি মেম্বাৰৰ লগত, কিন্তু এইটো ভাইৰাছ বহুতো ডেঞ্জাৰাছ হয়। এইটো এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বহুতো দ্ৰুতগতিত বিয়পে, ঠিক আছে। তো আজিলৈকে এইখিনি ৰাখিছোঁ। বাই বাই, জয় হিন্দ, জয় অসম।